নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ অসমীয়া পাঠ্যপুথিৰ তোমালোকৰ অধ্যায় 3 গৌৰৱ নামৰ যোনটো অধ্যায় আছে সেই অধ্যায়ৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি এটা ভিডিঅ'তে আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো বলা। তোমালোকক অতি চমু প্ৰশ্ন উত্তৰৰ প্ৰথমটো প্ৰশ্ন দিছে কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম কি হয় সেইটো তোমালোকক লিখিব দিছে। গতিকে উত্তৰ তোমালোকে লিখিব পাৰা যে কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হ'ল অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব। কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হৈছে কি অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব। মনত থাকিব তোমালোকৰ? ঠিক আছে, পিছৰটো চাওঁ। পিছৰ প্ৰশ্নটো তোমালোকক সুধিছে 2 নম্বৰত ডিভাইন কমেডি কাৰ ৰচনা? ডিভাইন কমেডি ইটালীৰ বিশ্ববিখ্যাত কবি ডান্টেৰ ৰচনা। 3 নম্বৰ তোমালোকক সুধিছে নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল? গতিকে তোমালোকে উত্তৰটো লিখিব পাৰা নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্স দেশৰ বীৰ আছিল। তেওঁ কোন দেশৰ বীৰ আছিল? তেওঁ ফ্ৰান্স দেশৰ বীৰ আছিল। ঠিক আছে, আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ টনাটনি কৰে? উত্তৰ তোমালোকে লিখিবা মৈথিলী আৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে। কোন পণ্ডিতক লৈ টনাটনি কৰে? বিদ্যাপতি। ঠিক আছে, 5 নম্বৰ প্ৰশ্নটো চাওঁ। 5 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে জাপানীবিলাকে নিজৰ দেহৰ গড় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰে? জাপানীবিলাকে নিজৰ দেহৰ গড় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰে। এইখিনি আছিলে অতি চমু প্ৰশ্ন উত্তৰৰ। এই 5টা প্ৰশ্ন আছিলে। 5টা প্ৰশ্ন উত্তৰ তোমালোকক ধুনীয়াকৈ দিয়া হৈছে। তোমালোকে এইখিনি স্ক্ৰীনশ্বট লৈ পেলাই তোমালোকে ধুনীয়াকৈ নোটছ বনাই ল'ব পাৰা আৰু ভিডিঅ'টো যদি 2-3 বাৰ চাই দিয়ে তেতিয়াহ'লে তোমালোকৰ মনতে ৰৈ যাব। আমি পিছৰটো প্ৰশ্ন চাওঁ। পিছত তোমালোকক চমু প্ৰশ্ন উত্তৰ লিখিব দিছে। চমু প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন দিছে সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ উপজে? উত্তৰ তোমালোকে লিখিব পাৰা যে সৌভাগ্যৰ বাবে উচ্চ বংশৰ মৰ্যাদা ধন সম্পত্তি আৰু মান মৰ্যাদা লাভ কৰে। এজন ধনী ব্যক্তি বা উচ্চ বংশৰ লোকক বৰ্তমান সমাজত এক শ্ৰেণীৰ লোকে যথেষ্ট মান সন্মান কৰে। ইয়াৰ পিছৰ প্ৰশ্নটোত সুধিছে ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী হয়নে? বুজাই লিখা। উত্তৰ তোমালোকে লিখিব পাৰা ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী নহয়, কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপৰো পতন ঘটে। 3 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে। পাঠটোৰ মতে লিখিব লাগিব। ঠিক আছে, পাঠটোত কি বুলি কোৱা হৈছে? বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে। আমি পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নক সুধিছে শুদ্ধোধনৰ নাম মানুহে কিয় জানে? উত্তৰ তোমালোকে লিখিব পাৰা শুদ্ধোধন গৌতম বুদ্ধৰ পিতৃ আছিল বাবে মানুহে তেওঁৰ নাম জানে। পিছৰটো প্ৰশ্ন দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে? উত্তৰ তোমালোকে লিখিব পাৰা দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে, কাৰণ বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে আৰু তৃতীয় দিন বিজেতা দেশ তেওঁৰ হাতৰ পৰা যায়। বিজেতা হ'ব দেই এইখিনিত। বিজেতাই মানুহকে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছত দীঘলীয়া প্ৰশ্ন উত্তৰ লিখিব দিছে তোমালোকক। প্ৰথমটো দিছে ধনেই ধৰ্মৰ মূল মন নহ'লে যায় জাতি কুল। কথাষাৰ বুজাই লিখা। উত্তৰত তোমালোকে লিখিব পাৰা ধন সম্পত্তি এনেকুৱা এটা নিচা যাৰ বাবে মানুহে নিজক লৈ গৌৰৱ অহংকাৰ কৰে। তেওঁলোকৰ মনত ধনেই সৰ্বেসৰ্বা। ধন থাকিলে সকলো বস্তু কিনিব পাৰি, অথচ মান সন্মানকো নিজৰ কৰি ৰাখিব পাৰে ধনৰ বলত। ঠিক আছে, ধনৰ বলত কি কৰিব পাৰে? ধনৰ বলত মানুহে মান সন্মানকো নিজৰ কৰি ৰাখিব পাৰে বুলি কৈছে। মানে যোনসকল মানুহ ধনী তেওঁলোকক মানুহে সন্মান কৰে, সেইটোকে বুজাইছে। ঠিক আছে, পিছত তোমালোকে লিখিব পাৰা ধন থাকিলে বন্ধু লগত থাকে, সেয়া লাগিলে স্বাৰ্থপৰ বন্ধুৱে হওক। যদি মানুহৰ হাতত ধন থাকে তেতিয়া মানুহৰ বন্ধুও থাকে, হয়নে? জানো ইয়াৰ ইমান টকা পইচা আছে, ইয়াৰ লগত থাকিলে মোৰো কিবা এটা সহায় হৈ যাব সেই বুলি। ইয়াৰ পিছত লিখিব পাৰা ধনীক সাধাৰণ মানুহে ভয় কৰে, ভক্তি কৰে আৰু সন্মান কৰে। ধনী মানুহসকলক সাধাৰণ মানুহসকলে ভয়ো কৰে, ভক্তিও কৰে আৰু সন্মানো কৰে বুলি কোৱা হৈছে। সেয়ে কোৱা হৈছে ধনেই ধৰ্মৰ মূল মন নহ'লে যায় জাতি কুল। আমি পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্ন তোমালোকক সুধিছে গৌৰৱ প্ৰবন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে? উত্তৰ তোমালোকে লিখিব পাৰা প্ৰকৃত গৌৰৱৰ কাৰণ জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা ওলায়। এই গুণবিলাকে মানুহক অমৰ কৰে।
সক্ৰেটিছৰ জ্ঞান, হৰিচন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদান ইতিহাসৰো গৌৰৱৰ বিষয়। শ্বেক্সপিয়াৰ, কবিৰ, শংকৰদেৱ, মাধৱদেৱ, কালিদাস, ব্যাস আদি ৰচনাৰাজিয়ে আজিও গোটেই বিশ্বত স্থান দখল কৰি আছে। এই গৌৰৱৰ কাৰণ স্বৰ্গীয় আৰু চিৰস্থায়ী। ইয়াৰ পিছতো প্ৰশ্ন তোমালোকক দিছে। 3 নম্বৰ প্ৰশ্ন, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মন পৰাস্ত কৰিব নোৱাৰে। উত্তৰ তোমালোকে লিখিব পাৰা যে উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যক্ৰম সাহিত্য সৌৰভৰ অন্তৰ্গত। এই পাঠটো ক'ত আছে? আমাৰ পাঠ্যপুথিত আছে, হয়নে? সাহিত্য সৌৰভত আছে। গতিকে তোমালোকে এনেদৰে লিখিব পাৰা। কোনে লিখিছে পাঠটো? কালিৰাম মেধি। গতিকে কালিৰাম মেধি ৰচিত গৌৰৱ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে। দেশ বিজয় কৰা বীৰসকলক আমি গৌৰৱৰ পাত্ৰ বুলি ভাবোঁ, কিন্তু বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন বিজেতাই কি কৰে? দেশ তেওঁৰ হাতৰ পৰা গুচি যায়। এইটো এইকণতে অকণমান কিন্তু বানানটো ভুল হৈ আছে, চাই ল'বা তোমালোকে দেই। টাইপিঙত অলপমান মিষ্টেক হৈ গ'ল, তাৰ বাবে চৰি। পিছৰকণ চাওঁ আমি। বিজেতাই মানুহক পৰাস্ত কৰে, কিন্তু মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে। উদাহৰণস্বৰূপে জুলিয়াছ চিজাৰে বাস্তৱিকতে দেশ জয় কৰা নাছিল, কিন্তু ভাৰ্জিলে কৰিছিল। আলেকজেণ্ডাৰে দেশ লৈছিল, কিন্তু কি হৈছিলে? প্লেটোৱেহে মানুহৰ মন জয় কৰিছিল। ইউৰোপত নেপোলিয়ন বোনাপাৰ্টতকৈ মাৰ্টিন লুথাৰ বেছি জনপ্ৰিয় আছিল। আকবৰৰ ৰাজ্য কেতিয়াবাই ছাৰখাৰ হ'ল, কিন্তু গৌতম বুদ্ধৰ হোৱা নাই। চুকাফা ৰাজ্য আৰু নৰনাৰায়ণৰ ৰাজ্য কালক্ৰমত কি হৈছে? ধ্বংস হৈ গৈছে বা ধ্বংস কৰিলে, কিন্তু শংকৰদেৱৰ ৰাজ্য ধ্বংস কৰিব পৰা নাই। মহাপুৰুষ ৰাজ্য তুতক চাৰি বাঢ়িছেহে। মানে মহাপুৰুষৰ ৰাজ্য কি হৈছে? মানে কমি যাব চাৰি বাঢ়ি গৈছে বুলি কৈছে। নিউটন, ডাৰউইন আদি পণ্ডিতে তেওঁলোকৰ নিজৰ মনৰ ভাৱ আনৰ মনত সুমুৱাই দি তেওঁলোকৰ নিচিনা সকলোকে চিন্তা কৰিবলৈ দিছে। অৰ্থাৎ চিন্তা, কৰ্ম, জ্ঞান, আত্মসংযম, আত্মদান আদি সদায় মানুহৰ মনত ৰৈ যায়, বিলীন নহয়। এইখিনিলৈকে লিখিব পাৰা। আমি পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে, জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে? বুজাই লিখিব দিছে। গতিকে তোমালোকে লিখিব পাৰা, জন্ম, ধন আৰু মান সৌভাগ্যৰ পৰাহে আহে। জন্ম, ধন আৰু মান ক'ৰ পৰা আহে? সৌভাগ্যৰ পৰা আহে বুলি কোৱা হৈছে। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী নহয়। ধন থাকিও যদি প্ৰয়োজনত খৰচ কৰা নহয়, দান কৰা নহয়, ধাৰ নিদিয়ে, তেন্তে সেই ধনৰ কাম কি আছে? হয় নাই? যদি টকা থাকে, কোনোবাই বিচাৰি আহিলে নাই বুলি কয়, তেতিয়াহ'লে সেই পইচা কিবা মানে নথকা কিবা ভেলু আছে নেকি? নাই ন, হয় নাই? টকা থাকিলে মানে বাহিৰৰ পৰা মান সম্ভ্ৰম নিজে আহি লগ ধৰে। সংসাৰত আহি যদি সৎকৰ্ম নকৰি অসৎ কৰ্মত ধন ভাঙিব লগা হয়, এই কুসংগীবোৰৰ পৰা বাচি থাকিব নোৱাৰিলে ধন আৰু মান কেতিয়াও স্থায়ী হৈ থাকিব নোৱাৰে। ইয়াত কি বুলি কোৱা হৈছে? যে সংসাৰলৈ আহি পেলাই মানুহে যদি সৎ কাম নকৰে বা অসৎ কামৰ বাবে পইচা খৰচ কৰিবলগীয়া হয়, ভাল সংগ নাথাকে, সংগও বেয়া সংগত পৰি যায় ধনৰ কাৰণে, তেতিয়াহ'লে সেই ধনৰ বা সেই মানৰ কোনো মূল্য নাই বুলি কৈছে। সেই ধন বা সেই মান স্থায়ী নহয় বুলি কৈছে। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো আমি চাওঁ। 5 নম্বৰ প্ৰশ্নটো তোমালোকে কৈছে, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে। গতিকে এই প্ৰশ্নটোৰ উত্তৰত তোমালোকে এই যোনখিনি লিখি দিছোঁ এইখিনি লিখিব পাৰা। তোমালোকে এইখিনি স্ক্ৰীনশ্বট লৈ ল'ব পাৰা আৰু নিজে নোটছ বনাব পাৰা। এইখিনি যে লিখিব লাগিব তেনেকুৱা কোনো কথা নাই, তোমালোকে নিজৰ ফালৰ পৰাও লিখিব পাৰা। আৰু যদি তোমালোকে ভাবা লিখি পেলাই নোটছটো দেখাওঁ বুলি, তোমালোকে নোটছটো দেখাবও পাৰা। মোৰ চেনেলত ইমেইল দি থোৱা আছে, তাত তোমালোকে পঠাব পাৰা, মই চাই দিম। আমি এতিয়া এইটো প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। আৰু ইয়াৰ আগতে তোমালোকক ক'ম, ভিডিঅ'বোৰ যদি তোমালোকে চাই ভাল পাইছা, তেনেহ'লে ভিডিঅ'বোৰত এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আমি এতিয়া শেষৰ প্ৰশ্নটো আলোচনা কৰোঁ। উপৰোক্ত গদ্যভাগী আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কালিৰাম মেধিৰ দ্বাৰা ৰচিত গৌৰৱ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। ৰূপে মানুহক কিদৰে নিজৰ মায়াজালত বন্দী কৰিব পাৰে তাৰে অৱতাৰণা উপৰোক্ত বাক্যভাগীৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰা হৈছে। শৰীৰৰ এটা প্ৰধান অংশ হ'ল ৰূপ। ৰূপৰ সহায়তো মানুহে জগত জিনিব পাৰে। মহাদেৱৰ নিচিনা প্ৰধান যোগীকো ভগৱানৰ বিশ্ব বিমোহন ৰূপে বলীয়া কৰিছিল। ৰাম ৰাৱণৰ যুদ্ধৰ কাৰণো সীতাৰ ৰূপ লাৱণ্য আছিল। গ্ৰীক ট্ৰানজন যুদ্ধৰ কাৰণ ৰূপ। ডান্তেৰ ডিভাইন কমেডি ৰূপৰ পৰাই ওলাইছে।
হিৰোৰ লাৱণ্যৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাঁতুৰি পাৰ হৈছিল। সাপ যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয়, মানুহো তেনেকৈ ৰূপত মুগ্ধ হয়। ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায়। মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল। ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল। গতিকে সেইকাৰণে ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে বুলি কোৱা হৈছে। আৰু এইটোৱে আছিলে তোমালোকৰ শেষৰটো প্ৰশ্নৰ উত্তৰ আজি। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু তোমালোকে কমেণ্ট বক্সত লিখি জনাই দিবা কেনেধৰণৰ ভিডিঅ' তোমালোকৰ বাবে লৈ আহিব লাগে। আৰু আজিলৈ আহিছোঁ। থেংক ইউ।